মোৰ ক্লাছমেট একেলগে পঢ়া তাৰ এটা সমস্যা আছিলে টিটি সমস্যা বুজি পাইছানে আমাক ছাৰে মানে বৰ্ডত লিখি দিলে ইলেক্ট্ৰিচিটি তাৰপিছত তাক আমাক সকলোকে সুধিছে এইটো কি আমি কৈছো ইলেক্ট্ৰিচিটি সি কৈছে বোলে ইলেক্ট্ৰিচিটি মাষ্টৰে কৈছে নহয় ইলেক্ট্ৰিচিটি সি কৈছে নহয় তাকেইতো কৈছো ছাৰ ইলেক্ট্ৰিচিটি তাৰপিছত শিক্ষকে ক'লে তোমাৰ ঘৰত কোনে পঢ়ুৱায় বোলে মোৰ দেউতা খুৰা ককা সকলোৱে পঢ়ুৱায় তেতিয়াহ'লে হেৰি কৰিবা তুমি দেউতাক মাতি দিবা স্কুললৈ দেউতাক আহিল দেউতাকক ক'লে বোলে চাওক আপোনাৰ ল'ৰাটোক মই বৰ্ডত ইলেক্ট্ৰিচিটি লিখি দিছো সি কৈছে ইলেক্ট্ৰিচিটি আপুনি কি কয় কৈছে সি সৰু হৈ আছে তাৰ ইমান কেপাচিটি নাই শিক্ষকে ভাবিলে কি কথাটো কি বাপেকৰ কাম নহ'ল গতিকে তাক ক'লে বোলে তুমি খুৰাক মাতি দিবা পিছদিনা খুৰাক আহিলত খুৰাকক শিক্ষকে ক'লে বোলে আপোনাৰ ভতিজাক মই বৰ্ডত লিখি দিলো ইলেক্ট্ৰিচিটি বাপেকক মাতিলো বাপেকে কৈছে সি হেনো সৰু ল'ৰা তাৰ কেপাচিটি নাই আপুনি কি কয় বোলে একো সৰু কথা এটা আপুনি ইমান কিয় পাব্লিচিটি কৰি আছে শিক্ষক অবাক শিক্ষকে উপায় পোৱা নাই কি কৰা পিছদিনা শিক্ষক নিজেই গ'ল সিহঁতৰ ঘৰত গৈ পেলাই ককাকক ক'লে বোলে খুৰা আপোনাৰ নাতিনীক মই বৰ্ডত লিখি দিছিলো ইলেক্ট্ৰিচিটি সি কয় ইলেক্ট্ৰিচিটি বাপেকক মাতিলো বাপেকে ক'লে সৰু ল'ৰা তাৰ কেপাচিটি নাই খুৰাকক মাতিলো খুৰাকে ক'লে কথাটো মই বেছিকে পাব্লিচিটি কৰিছো আপুনি কি কয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নৱকুমাৰ দলে